আমাৰ আজি প্ৰথম সাঁতুৰটো হ'ল ঘৰৰ ওপৰত ঘৰ তাতে পৰি মোৰ কি বাৰু ফ্ৰেণ্ডছ ইয়াতে হ'ব আঁঠুৱাখন আমাৰ দ্বিতীয় সাঁতুৰটোলৈ আগবাঢ়ো একেজনে কলেই গাই হাতখন পথাৰত ধান খায় আপুনি যদি জানে ইয়াৰ উত্তৰটো তেন্তে আমাক কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব ফ্ৰেণ্ডছ ইয়াতে হ'ব কাচি আমাৰ তৃতীয় সাঁতুৰটোলৈ আগবাঢ়ো টোপ টোপ টোপলি পানী পালে মুকলি কি বাৰু ফ্ৰেণ্ডছ ইয়াতে হ'ব জাল আমাৰ চতুৰ্থ সাঁতুৰটোলৈ আগবাঢ়ো গছৰ ওপৰত গুটি গুটিৰ ওপৰত গছ ই কি নীলাজৰ সজ কি বাৰু ফ্ৰেণ্ডছ ইয়াতে হ'ব আনাৰস এতিয়া আমাৰ পঞ্চম তথা শেষৰ সাঁতুৰটোলৈ আগবাঢ়ো হাবিত কাহে ওলাই নাহে কি হ'ব বাৰু উত্তৰটো কমেণ্ট কৰি জনাবচোন ফ্ৰেণ্ডছ ইয়াতে হ'ব কুঠাৰ তো ফ্ৰেণ্ডছ আজিলৈ ইমানখিনিয়ে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব লগতে আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ ফ্ৰেণ্ডছ জয় আই জয় অসম